हेलो बंधुरा आज गाँवर पर मैं आरम्भ कर दिसो मैं आज गाँव बिहुर कारण बिहुर आज मानु बिहुर स्टार्ट हो गल तामोल पारि आसो इतना गा धुब गा धुलो आज माह हालधिरे गा धुब लगे मानुकिटाय आमार परम्परा ये आगर ऐतिह्य परम्परा माह हालधिरे गा धुब लगे इतना आमार पूरा रोग ब्याधि कम हो जाए बोले आज आमार ट्रेडिशनल काम चलि आछे लाहे लाहेके जी कामबिलाक चलि आछे एबिलाक जे जोंतो देखि आछे इতিয়া एबिलाक ट्रेडिशनल आमार जोंतो आगर जे थाকি গৈছে न एबिलाक मानुहर কাৰণে काम কৰে আপু আবুই তাই আই আমাৰ আয়ং হ'ব সেইটো আয়ং আয়ং বুঢ়া বুঢ়ী আছে এটা আবু আবুই ইয়াত কিবাটোৰ উংকা বুংকা আমাৰ ইটো কি অতীজৰে পৰা চলি থকা পৰম্পৰা আগৰ যুগৰ পৰা যোনটো পৰিয়ালৰ আমাৰ কি ঢুকাই যোৱা মানুহকিটাৰ কাৰণে বিহু পালন কৰাৰ আগতে কি কৰে আমাৰ যে অতীজৰ ঢুকাই যোৱা সকলো কিবা ফেমিলিকে কি দিয়া হয় এইবিলাক আগতে দান দিয়া হয় তাৰমানে তাৰ পিছতহে আমাৰ বিহু আৰম্ভ হয় আমাৰ নিয়মত সেই কাৰণে এই বস্তুটো এটা গোটেইকিটা অতীজৰে পৰাই চলি আছে সেই কাৰণে আমাৰ এইকিটা গোটেইকিটা এইটো চাব পাৰে আপোনালোকে এইটো আমাৰ আয়ং হ'ব আয়ং তাৰমানে আমাৰ দেউতা আয়ং বুঢ়ী তাৰপিছত দেউতা আবৈ তাৰপিছত আৰু এটা আমাৰ কিবাই আছে আবৌ আছে যোনটো দেউতাৰ ভাই ককায়ৰ এইটো কিবা আমি আবৌ পাম তাৰপিছত এইটো যিমানখিনি বাকি থাকি যোৱা সেইটো ইয়াত দিয়া হৈছে এক্সট্ৰাকে যাতে কোনোবা ভুল চুল হৈ গ'লেও যাতে গোটেইখিনি মানুহকিটা ইয়াতে ভগাই খাব পাৰে আগত যিমানখিনি থাকি গৈছে এইকেইটা হৈছে যোনকেইটা আমাৰ ওচৰত তাৰমানে যোনটো ফেমিলি আয়ং বুঢ়ী আবৈ এইবিলাকৰ কাৰণে এইখিনি দিয়া হৈছে তাৰপিছত বাকীকেইটা জানকেইটা আমি যেনিবা কি বুলি কওঁ আমাৰ যিকেইটা দিয়া হৈছে আমি অংগীয়া ভংগীয়া বুলি কওঁ ঠিক আছে তাৰপিছত এইটোৱে নিয়ম আমাৰ গোটেইখিনি চাকি বন্তি জ্বলাই কিনে সিহঁতক তাৰমানে নিয়ম নীতি কৰি কিনে আগবঢ়াই দিয়া হয় আৰু এই আমাৰ পৰম্পৰা তাৰপিছত আমি কি কৰিম এতিয়া এইবিলাক আমাৰ পৰম্পৰা মদটো এনেকৈ দিয়া হয় এইটো আয়ং বুঢ়ীৰ কাৰণে এনেকৈ দিলোঁ আৰু লেফ্ট হেণ্ড লগত দিব লাগিব এইটো নিয়ম লেফ্ট হেণ্ড লগত দিয়া এনেকুৱা আয়ং বুঢ়ী এনেকৈ দিব লাগিব থাকি গৈছে এইকেইটা গোটেইখিনি ইয়াতে কিবা হ'ব তাৰমানে থাকি যাব এতিয়া দিলোঁ তাৰপিছত এইটো হ'ল আমি মদ কেঁচা চাউলৰে বনোৱা কেঁচা মদ এইটো দিব লাগিব আমাৰ নিয়ম তাৰমানে এইটো আমাৰ কিবা নিয়মত ইয়াৰ লগতে আমি আগবঢ়াই দিওঁ এইটো আমাৰ নিয়ম এইটো নিয়ম দিব লাগিব এইটো খান্দগুৰি দিয়া হয় এতিয়া খান্দগুৰি দিছে আগবঢ়াই দিয়া হয় যাতে কিন্তু আত্মাকেইটাই যাতে শান্তি পায় না ষ্ট্ৰং হয় এইবিলাক চব খতম হোৱাৰ পাছত আমাৰ বিহু ষ্টাৰ্ট হৈ যায় যিটো আমি আগবঢ়াই দিওঁ তাৰপিছত আমাৰ ডাঙৰকেইটাৰ ওচৰত আমি আশীৰ্বাদ লওঁ আমাৰ একদম নৰ্মেল কথাটো হৈছে কি জানানে বেয়া পাই লাভ নাই এইটো চবৰে আমাৰ ঐতিহ্য আগৰ পৰাই আমি মদ খাই কিনে মদ দি কিনে সন্মান কৰোঁ আৰু তামোল পাণটো মেইন আমি সকলোৱে নিজৰ পৰম্পৰা ৰক্ষা কৰি কিনে আমি মদ দি কিনেও সন্মান কৰোঁ আৰু লগতে তামোলো থাকে আমাৰ আমি সন্মান কৰোঁ আৰু ডাঙৰৰ পৰা আশীৰ্বাদ লওঁ এইটো দেখিছে নহয় যেনেকুৱা আমি এতিয়া আশীৰ্বাদ লৈছোঁ মোৰ দেউতা হয় এইটো আমাৰ পুৰণা ঘৰত নিজৰ মেইন ঘৰত আমি আহিছোঁ তাত আহি কিনে আমি এতিয়া চবে একলগ হৈ কিনে আমাৰ এইটো পৰম্পৰা প্ৰত্যেকটো বিহুত আমি গোটেইখিনিয়ে মেইন ঘৰত জমা হৈ কিনে এনেকুৱা আশীৰ্বাদ লওঁ সেইটো আমাৰ ঐতিহ্যৰে পৰম্পৰা আৰু আমি এনেকুৱা কৰোঁ চাগে আপোনালোকৰো তেনেকুৱা কৰে হয়নে নহয় আপোনালোকৰ যদি এনেকুৱা কৰে সৰু ডাঙৰ সকলোৱে ডাঙৰৰ পৰা আশীৰ্বাদ লয় চবে সিজনক ডাঙৰৰ পৰা আশীৰ্বাদ লৈ কিনে আমি বিহুটো আৰম্ভ কৰি দিওঁ তাৰমানে তেনেকুৱাই হয় আপোনালোকেও জানে চাগে আমি এনেকুৱাই বিহুটো আৰম্ভ হৈ যায় ঠিক আছে আপোনালোকেও জানিব ঠিক আছে এটা আজিৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ বিহুৰ আজিৰ পৰা আমাৰ বিহু ষ্টাৰ্ট হৈ গ'ল এইটো যে দেখুৱাইছিলোঁ অথনিৰ পৰা মৰা মানুহৰ আগবঢ়াই দিয়াৰ পাছত
তাৰপিছত আমাৰ মানুহৰ পৰা আশীৰ্বাদ লৈ কিনে আমি এনেকুৱা বিহুটো ষ্টাৰ্ট কৰি দিওঁ লাহে লাহেকৈ আমাৰ আৰম্ভ হৈ যায় মানুহ বিহু ঠিক আছে তাৰ আগততো গৰু বিহু হয় গৰু বিহুটো বেলেগ তে কৰিবি এই তেৰিকা দেই জলদি জলদি কৰ হৈ গ'ল হৈ গ'ল তেওঁকে ল'লে নাই আশীৰ্বাদ ল'লে নাই ললি দিছা Yeah.